হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভাল বেয়া মাজতে মোৰো অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ন ভুই ৰোৱা খেতিয়কেহে জানিব খেতিৰ মূল কিমান ধুনীয়া লাগে। এইহেন শাওণমহীয়া বতৰত ঘৰত থাকিবলৈ মনে নাযায়। খেতি কৰাবিলাকেহে বুজি পাব ন। কিমান ফূৰ্তি কেইটা আছে, নেমাতিলে বেয়াই লাগে আৰু। আহক আহক লগতে ৰুওঁ বুলি ন। 15টা। কেইজনীমান ৰোৱনী মানে আগে আহি ৰুই আছিলে আৰু আমি মানে এতিয়া আহি পাইছোঁহি আৰু যিহেতু আমাৰ আইতাৰ লগতে আহিছোঁ। এয়া আমাৰ আজি ন ভুই ৰোৱা, এইখিনি ৰোৱা হ'ল দেই। এয়া আমাৰ মুন্মি বোৱাৰী, এয়া আমাৰ ৰুণিকা। হাই ৰুণিকা। ন ভুই ৰুবলৈ আহিছোঁ। এইকেইজনী ৰোৱনী আজি ন ভুই ৰোৱা, এইডোখৰত শেষ কৰিম আৰু। কিমান স্পীড ৰুইছে চা। সৰু পথাৰ ৰোৱনী, গোলাঘাট সৰু পথাৰ ৰোৱনী। টেপেক টেপেক ৰুৱে। এয়া আমাৰ হেৰি ৰোৱনী, কৈছিলে ৰাঙলী ৰোৱনী। এইজনী মাহ মৰা ৰোৱনী, এইকেইজনী আমাৰ স্থানীয় বৰহোলা বামৰ ৰোৱনী দেই। সেয়া কাকতি বাৰী ডেকা ল'ৰা কঠীয়া আনিছে। মজা মজা। কাকতি বাৰী হিৰ' হাই কঠীয়া আনি আছে আমাৰ। আকৌ আজি মুঠতে শেষ নকৰাকৈ নেৰে। ৰ'দো ছাৰ, বতৰ একদম সোণালীয়া, বৰ ধুনীয়া বতৰ দেই। ৰুই থাক লাগিছে। হা এইফালে আমাৰ যাৰ ঘৰত মানে ৰুইছোঁহি ক'ব লাগিব, এই আইতাগৰাকী মালতী আইতাৰ ঘৰত ৰুইছোঁহি। এইফালে সকলোবিলাকে ৰুই আছে আৰু আমিও ৰুই আছোঁ। অঁ তুলি দি এইয়া মজা মজা। পাৰিছে দেই ৰুবলৈ। আৰু এইখিনি আগে ৰুই থৈ আহিলোঁ, মানে ৰুই তাৰপিছতে এইফালে এইখিনি বাকী থকাখিনি ৰুইছোঁ আৰু বেছি নাই যিহেতু ন ভুই, সেইটো কাৰণে ন ভুই ৰোৱা আৰু কমকৈ দিছে আৰু এয়া ৰুই আছোঁ আৰু সকলোবোৰে এনেকৈ। ৰ'দটো যিহেতু বেছিকৈ নাই, ৰুই ভালেই লাগিছে বাৰু। ৰুই আছোঁ দেই গাইছ। এইফালে পানী খাবলৈ আহিছে আমাৰ খুৰী। মঙলবাৰ যাম। চাই দিয়ক ৰুই কেনেকুৱা লাগিছে কৈ দিয়ক। কেনেকুৱা? ভালে লাগিছে? মজা মজা মজা, ৰুই থাকক। এইফালে তেনালীটোৰ ওচৰতে দেখিছেনে গাইছ, এনেকৈ ৰুই আছোঁ আৰু আজি ৰ'দটো মানে ইমান নাই। তেনে আমি ৰুই লওঁ আৰু ৰুই আপোনালোকক লগ পাই আছোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। ৰুই মেলি হৈ গ'ল দেখিছেনে। এইফালে খানা আহিছে, ৰুটি খানা। পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া লাগিছে মানে। একদম মাছ পথাৰত ৰুই আছোঁগৈ দেখিছেনে, একদম ধুনীয়া লাগিছে মানে পৰিৱেশটো। আৰু এনেকৈ আমি চাহ খাবলৈ লৈছোঁ ৰুটিৰ লগত, ৰুটি আৰু মটৰ ঘুগুনি। মানে যিহেতু আমাৰ মানুহ ঢুকাই আছে, সেইটো কাৰণে বইল খাই আছোঁ আৰু সেইকাৰণে ইয়াৰ ৰুটি আৰু মানে ঘুগুনিৰ লগত চাহ খাইছোঁ আৰু ভাত খামগৈ যিহেতু বনাইছে। আৰু এনেকৈ মানে ৰুই মেলি চাহ খাবলৈ লৈছোঁ দেই, খাই লওঁ তেনে। এফালে খাবলৈ লৈছোঁ দেখিছেনে, আৰু মানে মানুহ ঢুকোৱাৰ কাৰণে এয়া বইল আৰু ৰুটি খাইছোঁ। ৰান্ধনি আমাৰ দেই, আমি এয়া খাবলৈ লৈছোঁ আৰু এইফালে খাই আছে। আৰু ৰুই মেলি হৈ যোৱাৰ পাছত এতিয়া ঘৰলৈ যাবলৈ আমি ওলাইছোঁ। ৰুই মেলি অহাৰ পাছত গা পা ধুই মেলি ধুনীয়াকৈ এতিয়া ভাতকেইটা খাওঁগৈ আৰু মানে আইতাজনী চিঞৰি আছে অথনিৰ পৰা, সেইটো কাৰণে এয়া ভাত খাবলৈ যাওঁ। তেনেহ'লে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।